নমস্কাৰ অনুশীলনী 5.3 এটি দশম শ্ৰেণীৰ হয় দশম শ্ৰেণীৰ 5.3 অনুশীলনীৰ অংকসমূহ কৰিবলৈ লৈছো এই অংকসমূহ কৰিবলৈ যাওঁতে এটা সূত্ৰৰ আমাৰ প্ৰয়োজন হ'ব সূত্ৰটো আগৰ পাঠত আলোচনা কৰা হৈছে এটো মই প্ৰমাণ কৰি দিছো s = n/2 into twice a plus n-1 into d ইয়াত s টোৱে যোগফল সূচাইছে n মুঠ পদৰ সমষ্টি মুঠ পদৰ সংখ্যা a টো প্ৰথম পদ আৰু d টো হল সাধাৰণ অন্তৰ এই সূত্ৰটো আমি প্ৰয়োগ কৰি ইয়াৰ অংকসমূহ কৰিম 5.3 ৰ প্ৰথমতে 1 ৰ 1 নম্বৰ অংকটো লৈছো 2 7 12 এনেকে 10টা পদলৈ যোগফল উলিয়াব লাগে এটু কৰাতে আমি ইয়াত কি দিয়া আছে ইয়াত a = প্ৰথম পদটো 2 সাধাৰণ অন্তৰ d টো উলাই লব লাগিব d হ'ব দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে পাম আমি 7 - 2 কৰিলে এটো হ'ব 5 আৰু মুঠ পদ n কিমানটা পদ আছে 10টা পদ 10 এবাৰ আমি সূত্ৰটো বহাই দিম s = হয় n/2 twice a plus n-1 into d ইয়াতে বহাই দিলে হৈ যাব n মানে 10/2 2 a মানে 2 n মানে হল 10 - 1 d মানে 5 into সব কৰিলে 10ক 2 ৰে হৰণ কৰিলে 5 হ'ব 2 × 2 = 4 10ৰ পৰা 1 মাইনাস কৰিলে 9 5 4 5 9 × 45 45 আৰু 4 যদি যোগ কৰা হয় 49 হ'ব 5 9 × 45 আৰু 5 4 থাকে 4 × 20 20 4 24 এটোৱে आंसर হ'ব 1 নম্বৰ ঠিক একেদৰে 2 নম্বৰত আছে -37 -33 -29 ... 12টা পদলৈ ইয়াত প্ৰথম পদটো a হল এটো -37 d টো উলিয়াই লম d ইটোৰ পৰা ইটো মাইনাস কৰিম -33 মাইনাসে প্লাস হ'ব প্লাস 37 ৰ পৰা 33 মাইনাস কৰিলে তো হ'ব 4 আৰু n কিমান n হল 12টা পদ হল s = হয় n/2 2a plus n-1 into d এটো হল s ৰ মান ওলাব মানে যোগফল n ৰ মান হল 12/2 2 এর মান হল -37 মাইনাস থাকিলে ব্ৰেকেট দিলে সুবিধা হয় n ৰ মান হল 12 - 1 d ৰ মান 4 12 ক 2 ৰে হৰণ কৰিলে 6 এটো মাইনাসে হ'ব প্লাস মাইনাস পূৰণ কৰিলে 7 2 × 14 4 7 1 2 3 × 6 1 7 11 into 4 6 -74 11 into 4 44 6 into মাইনাস হ'ব কাৰণ ডাঙৰটোৰ আগত মাইনাস আছে 4 ৰ পৰা 4 মাইনাস কৰিলে 0 7 ৰ পৰা 4 মাইনাস কৰিলে 3 এটো -180 6 0 6 3 × 18 এটো হ'ব आंसर গতিকে এইটা অংক টান নহয় সূত্ৰটো মুখস্থ ৰাখিলে সহজ হ'ব ধন্যবাদ